এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিলোঁ। তো ক'তনো ৰাতিপুৱা যাবলৈ ওলালোঁ। তো ব্লগটো শেষলৈকে চালে আপোনালোকে নিশ্চয় গম পাব। তো মানে জানে ঘৰৰ সকলো কাম কাজ কৰি ক'ৰবাত যাব লাগিলে বহুতে মানে অশান্তি লাগে, আৰু তাইৰ মাজতে নগ'লেও নহয়, তো যাবতো লাগিবই। এনজয়টো মানুহ লাইফত থাকিব লাগে। তো ঠিক আছে, মই আধা ৰেডি হ'লোঁ, কমপ্লিট ৰেডি হৈ আপোনালোক দেখাই আছোঁ ৰূপ দেই। ওলাই আহিলোঁ, দেৰি হৈ গ'ল, বহুত দেৰি হ'ল, উপায় নাই, দেৰি হৈ গ'ল। এতিয়া গৈ আছোঁ, সিহঁতে ৰখি আছে, য'ত ৰখি আছে তালৈকে গৈ আছোঁ বৰ্তমান। চ' ঠিক আছে, লগ পাইছোঁ, তাতে গৈ দেখাইছোঁ, বাকীখিনি আপোনালোকক চাই যাব। আৰু এতিয়া এনেধৰণে ধুনীয়াকৈ বাছত বহি ল'লোঁ, আৰু মজাকেইটা গান চান লগাই গৈ থাকিম। এতিয়া গাড়ী ষ্টাৰ্ট দিব আৰু আপোনালোকে চাই যাব। এনেধৰণে ৰখি থাকিবলগীয়া হৈছে, ট্ৰেইন আহিয়ে পোৱা নাই, বহুত টাইম হ'ল, আধা ঘণ্টামান এতিয়া হ'বই, আহিয়ে পোৱা নাই, ৰখি আছোঁ এনেধৰণে। সকলো কিনে মানুহ ধেৰ মানুহ। এতিয়া গাড়ীখন থ'ম ক'ত তাকে ভাবিছোঁ, যিহেতু গৈ আছোঁ আমি আমাৰ জেগাত চিলেক্ট হৈছে বোলে গোটেইবিলাক আমি ইয়াত চব পিকনিক পাতিম। আপোনাক দেখাইছোঁ কোনখিনি জেগাত আমি এতিয়া খানাটো খাম। এনেদৰে সকলোবিলাকে খাইছে, কেনেকুৱা আৰু এতিয়া এনেধৰণে সকলোকে দিলোঁ, ব্ৰেড কণী মুখ সকলোকে খাবলৈ দিলোঁ, আৰু চাই পিনে হৈ আছে, আৰু মই মজাকৈ লাষ্টত খাই লওঁ। আয়োজন
চলিছে দোকান বৰ বহুত আছে কিন্তু দেই আৰু ঘৰৰ এইবিলাক চব ঘৰৰ চব্জি এইবিলাক চব লোকেল চব্জি হয় এইপিনে আহক এইপিনে আছে এনেকৈ ধুনীয়াকৈ চবৰে খানা চলি আছে আৰু আমি অকণমান এইপিনে গৈ কিনে চাই আৰু ইয়াতে বহুত বেছি মজা লাগিছে ইয়াতে আপুনি সকলোবিলাক পাব গাহৰি পুৰা আদি যি খাবলৈ মন যায় সকলো বোলা বস্তু পোৱা যায় ইয়াতে মজাকে আৰু এইপিনে ইয়াত দেখিছে কমলা টেঙা জ্বলা ধনিয়া দি কিনে মজাকে বনাইছে বহুত টেষ্টি লাগিব এতিয়া ধুনীয়াকৈ খাই ল'ম গোটেইবিলাকে আৰু এইপিনে চেলাই থৈ দিছে আৰু এইপিনে কেনেকুৱা আৰু এই বাবুহঁতে অকলে নোৱাৰিব ইহঁতে মানে ঘৰটোত ইমানেই এনজয় কৰিছে বহুত বেছি এনজয় কৰি ঘৰটোকেইটা যাব নিদিয়ে সিহঁতে মানে ঘৰটো চুই আছে বহুত বেছি সিহঁতে বহুত ফূৰ্তি পাইছে আৰু আপোনালোকে এনেকৈ আহিব ফূৰ্তি পাব বাচ্ছা আৰু এতিয়া এনেধৰণে চিকেন দিছে চিকেন ফ্ৰাই তো চিকেন ফ্ৰাই মজাকৈ খাই লওঁ কাৰণ পিছত ইমান মাংস খাব নোৱাৰি ন ভাতৰ লগত মাটনো আছে চ' মাছ আছে এইবিলাক বহুত আছে ন ঠেৰ আছে তো তাৰ কাৰণে মানে এতিয়াই ধুনীয়াকৈ অকণমান টেষ্ট কৰি খাই চাওঁ মজাকৈ মজা অলপ এনজয় মজা আৰু এইটো এটা কি ক'ম মজা আৰু এনেদৰে মজাকৈ ডেন্স কৰিছোঁ আমিবিলাকে আৰু এইপিনে খানা বনাই আছে খানা হ'বলৈ হৈছে আৰু বোলো অকণমান ডেন্স কৰি লওঁ জ'চ মানে পিকনিক অহা জ'চটো দেখিব লাগিব ন সকলোৱে তো এয়া এই পিকনিক অহা এইটোৱে এটা মজা যে এনজয়মেণ্ট থাকে তাইৰ লগতে আপুনি অকণমান ফূৰ্তি পায় মনবিলাক ভাল লাগে তো সেইকাৰণে এনেকুৱা ধৰণৰ আমি অলপ এনজয়মেণ্ট কৰি গৈ আছোঁ আৰু চ' এয়া আৰু এতিয়া পিনে হৈ আছে খাচী মাংস বনাই আছে আৰু খাচী মাংসটো হৈ গ'লে আমাৰ আৰু ভাত আঞ্জা চব খাবলৈ হৈ যাব ৰেডি তো ঠিক আছে চাই যাব মানে ইয়াত ঢোল চোল লৈ আহিছে একেবাৰে একদম পিকনিক বুলি ক'লে আৰু মানে ইহঁতৰ মজা আৰু মানে দেই মজা কি ক'ম আপোনালোক পূৰা মজা কৰিছে দেই দেখিছেনে মানুহ একদম ধেৰ মানুহ খানা মজাকৈ খাবলৈ নিছে একদম আৰু এতিয়া আমাৰ ভাত হৈ গ'ল মই খুৱাই দিম ৰ'বা গাড়ী বাছখন মাৰিছোঁ পিনে আমাৰ খানা হৈ গ'ল আইটেম আহি আছে ভাত খাই ল'ম তাতে আইটেম মজা বনাইছে আৰু টেষ্টি টেষ্টি খাই কিনে যাম অলপমান খাব ৰেডি হৈ গ'লো এয়া ৱেলকাম টু খামাৰাংগা কালী মন্দিৰত পিকনিক স্পট বুলি লিখা আছে ইয়াতে আহিলোঁ আমি পিকনিক কৰিবলৈ এই বছৰত এইবাৰ লাষ্ট পিকনিক এইটো আমাৰ আজি এনেকৈ মজা এনজয় কৰিলোঁ খানা লোৱা হৈ গ'ল এতিয়া 5টা বাজিলেহি আমাৰ ফটো চটো উঠিব যাওঁতে মজাকৈ যাম এতিয়া আমি তাৰ ফটো উঠিব আহিছোঁ অকণমান এণ্ডিং এতিয়া এণ্ডিং আৰু অকণমান এতিয়া ডেন্স চেন্স কৰি কিনে আমি এতিয়া ওলাই দিম ভাবিছোঁ মানে যিহেতু মজাকৈ এনজয় কৰিলোঁ আজি দিনটো বহুত বেছি ভাল লাগিছে আৰু আপোনালোকেও আহিব এনেধৰণে
পিকনিক কৰিবলৈ বহুত এনজয়মেণ্ট হয় নিশ্চয় কোনোবা গৈছে আৰু যিবিলাকে যোৱা নাই আপোনালোকে আহিব বুলি আশা কৰিলোঁ আৰু ঠিক আছে আৰু ব্লগটো ইয়াতে সামৰিলোঁ আৰু অকণমান ডেন্স চেন্স কৰি যাম যদিহে পাৰোঁ দেখাম বাৰু ইয়াতে মজাকৈ গান শুনিছে খুৱাইছে মজাই মজা আৰু আজিৰ দিনটো এনেধৰণে পাৰ কৰি দিলোঁ বহুত এনজয় কৰি বহুত ধুনীয়াকৈ দিনটো গ'ল বহুত বেছি ভাল লাগিছে ফূৰ্তি হৈছে এনজয়মেণ্ট হৈছে মানে আপোনাক কি ক'ম বহুত বেছি ভাল লাগিছে আৰু এনেকৈ ডেন্স কৰি এয়া দেখিছে ডেন্স আৰু জুই দুটা লগাই কিনে মজাকৈ ডেন্স কৰি ভিডিঅ'টো এতিয়া সামৰি দিলোঁ আৰু নেক্সট এটা ভিডিঅ' লৈ আহিম আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে ধুনীয়াকৈ মোক কমেণ্টত ক'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় আৰু মোক বহুত বেছি মৰম দি যাব আজিলৈ ব্লগটো সামৰিলোঁ আজিলৈ বাই বাই নেক্সট এটা ব্লগ